আমাৰ এটা সিক্ৰেট ইনফৰমেশ্যন আছিলে আমি যোনটো ৰেনমা বস্তি আছে খটখটি আণ্ডাৰতে তাতে আমি নাকা এটা ছেটআপ কৰিছিলোঁ আৰু দুখন গাড়ী আমি ইণ্টাৰচেপ্ট কৰিছোঁ দুইখন এনএল ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয় আৰু গাড়ী দুখন থৰলি চাৰ্জ কৰাত আপোনাৰ 99টা চাবোন বক্স আছে য'ত আপোনাৰ 1 kg 330 গ্ৰাম হেৰ'ইন মজুত আছিলে আৰু হেৰ'ইনখিনি ক'ৰ পৰা ক'লে চেনাপতিৰ পৰা আহিছিলে ফাৰ্ডাৰ ডেষ্টিনেশ্যনটো আমি ভেৰিফাই কৰিছোঁ বজাৰৰ মূল্য কিমান হ'ব বাৰু এপ্ৰক্সিমেটলি 10 crore হ'ব গোটেইখিনি আটক কৰিছে নেকি হয় দুজন ব্যক্তিক আটক কৰা হৈছে আৰু এজনী মহিলা আটক কৰা হৈছে তেওঁলোক চেনাপতিৰ বাসিন্দা ক'ৰ পৰা ক'লৈ আনিছিল ক'লে এইটো চেনাপতিৰ পৰা আনিছিলে ডাইৰেক্টলি এতিয়া ফাৰ্ডাৰ ডেষ্টিনেশ্যনটো আমি চাই আছোঁ ইণ্টাৰভিউ কৰি আছোঁ বজাৰ মূল্য কিমান হ'ব পাৰে এপ্ৰক্সিমেটলি 10 crore বোকাজানত আজি পুনৰ 10 কোটি টকাৰ ড্ৰাগছ জব্দ আটক দুজন পুৰুষ সৰবৰাহকাৰীৰ লগতে এগৰাকী মহিলা সৰবৰাহকাৰীও বোকাজানত খটখটি আৰক্ষী থানাৰ অন্তৰ্গত ৰেঙা বস্তি তিনিআলিত জব্দ উক্ত ড্ৰাগছসমূহ আৰক্ষীয়ে তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে দুখনকৈ বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰী তিনিটাই ড্ৰাগছসমূহ দুখন বাহনত পৃথকে পৃথকে সৰবৰাহ কৰাৰ চেষ্টা কৰোঁতে খটখটি আৰক্ষীৰ দ্বাৰা আটক হয় আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি উক্ত হেৰ'ইনসমূহ সৰবৰাহকাৰী কেইটাই ৯৯টা চাবোনৰ বাকচত পৃথকে পৃথকে ভৰাই দুখন গাড়ীত সৰবৰাহৰ চেষ্টা কৰিছিল উল্লেখ্য যে ড্ৰাগছসমূহ সৰবৰাহকাৰী কেইটাই মণিপুৰৰ পৰা অসম অভিমুখে সৰবৰাহৰ চেষ্টা কৰিছিল খটখটি আৰক্ষীয়ে জব্দ কৰা বাহন দুখনৰ নম্বৰ NL07 CB2827 আৰু NL07 CA5586 আনহাতে আজি জব্দ কৰা হেৰ'ইনখিনিৰ পৰিমাণ 1 kg 330 গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য 10 কোটিতকৈ অধিক হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়াৰ লগতে অধিক তথ্যৰ বাবে খটখটি আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাক জেৰা অব্যাহত ৰাখিছে আটক কৰা সৰবৰাহকাৰী কেইটা নাম পাৰ্ভি সাইসামে 25 বছৰীয়া আৰু 42 বছৰীয়া ভেয়ু আৰু মহিলাগৰাকীৰ নাম এভি এঞ্জেলা আৰু তেওঁ 25 বছৰীয়া বুলি জানিব পৰা গৈছে